Okay, so elementary transformation k times মানে k multiply কৰিব লাগে so k কোন multiply কৰিব লাগে suppose তোমাৰ এটা matrix আছে মই সৰু matrix এটা লৈছো 986379101 এতিয়া মই কি কৰিব পাৰো প্ৰতিটো ৰ'তে বা যিকোনো এটা ৰ'তে মই এটা কনষ্টেন্ট মাল্টিপ্লাই কৰিব পাৰো suppose row 1 টো লৈছো মই suppose মই কি কৰিম r1 ৰ লগত মই কি কৰিম 6 এটা মাল্টিপ্লাই কৰি দিম এই প্ৰথম ৰ'টোত তেতিয়া মই কি কৰিব লাগিব এটা নতুন আমাৰ মেট্ৰিক্স বনিব এতিয়া মই এটো ইকুৱেল দি পেলাই লিখিলে নহব ওকে হেতুক মই সিমিলাৰিটি সাইনটো দি পেলাই লিখিম মই এনেকৈ লিখিম সো এতিয়া কি কৰিম মই 6 টো যে মাল্টিপ্লাই কৰিছো বুলি কৈছো এতিয়া মই প্ৰতিটো এলিমেন্টতে মই 6 মাল্টিপ্লাই কৰি দিম সো 9 * 6 কৰিম 54 হ'ব আকৌ 8 * 6 কৰিম তাৰপিছত আকৌ 6 * 6 কৰিম সো এতিয়া আমাৰ এটো হৈ গল সো বাকি যোনখিনি তলৰ এলিমেন্টস থাকিব এখিনি একেই থাকিব 379101 সো এটো এটা আমাৰ নতুন মেট্ৰিক্স বনি গল সো তেনেকৈ আমি কি কৰিব পাৰো নেক্সট ৰ'টোটো তেনেকৈ অপাৰেচন কৰিব পাৰো আকৌ তেনেকৈ 1 আকৌ 3 টো পাৰো কিন্তু কথাটো হল খালি ইন্টিজাৰে মাল্টিপ্লাই নহয় আমি ফ্ৰেকশনো মাল্টিপ্লাই কৰিব পাৰো 6 লৈছিলো 1/6 ও মাল্টিপ্লাই কৰিব পাৰো সাপোজ মই এই ৰ 2 টো দেখাই দিম মই কি কৰিব পাৰো এই যোনটো ৰ 2 আছে ইয়াত মই 1/6 মাল্টিপ্লাই কৰিম মই যদি এখিনি আমাৰ একি থাকিলে হয় 986 থাকিলে হয় তাৰ পিছত যোনটো 3 আছে তেটো 3/6 আহি গলে হয় আকৌ 7/6 আহি গলে হয় আকৌ 9/6 আহি গলে হয় তাৰ মানে কি কৰিছো আমি r2 তাৰ লগত কি কৰিছো 1/6 into r2 কৰিছো সো এই বস্তুটো আমি লিখি দিব লাগিব কি অপাৰেচন কৰিছো ওকে আৰু তলৰ কিটাও একে থাকিলে হয় সো এটোৱে আছিল এলিমেন্টাৰী ট্ৰান্সফৰমেশন অফ k টাইমস k মানে যিকোনো এটা কনষ্টেন্ট সাপোজ তোমাৰ তাত ri আছে সো আমি যিকোনো এটা ৰ i মানে 1 2 3 যিকোনো নাম্বাৰ অফ ৰ হ'ব পাৰে তেতে কি হ'ব ইয়াত k into ri কৰিব পাৰো সো জেনাৰেলাইজেচন কৰিবলৈ এনেকৈ লিখি দিয়ে আৰু বুজাবলৈ r ভ্যালু যিকোনো হ'ব পাৰে সো এটোৱে আছিল k টাইমছৰ কাৰণে নেক্সটত আমি বাকিখিনি কৰিম